হাই ফ্ৰেণ্ডছ, আমি যিহেতু ইয়াৰ আগৰ ক্লাছত ফোল্ডাৰ কেনেকৈ বনাব লাগে আৰু তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো শিকিছিলোঁ। চ' আজি আমি ফোল্ডাৰটো কেনেকৈ ৰিনেম কৰিব লাগে বা ফোল্ডাৰটো ডিলিট কৰাৰ পিছত কেনেকৈ আমি ৰিষ্ট'ৰ কৰিব লাগে ৰিচাইকেল বিনৰ পৰা, সেই বস্তুটো শিকিম। আৰু লগতে আপোনাৰ PC বা লেপটপ যিটো ইউজ কৰে তাৰ আপোনাৰ ৱালপেপাৰ বা স্ক্ৰীন ছেভাৰ কেনেকৈ চেঞ্জ কৰিব পাৰে আৰু লগতে আপুনি ডেট এণ্ড টাইম কেনেকৈ ছেট কৰিব পাৰে সেইখিনি বস্তু আমি আজি শিকিম। চ' আপোনালোকে সেই বস্তুটো শিকিবৰ কাৰণে বা সেইবিলাক বস্তু আপুনি কেনেকৈ কৰিব লাগে জানিবৰ কাৰণে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু মোৰ ভিডিঅ'টোত এটা লাইক প্ৰেছ কৰিবৰ কাৰণে নাপাহৰিব। নমস্কাৰ ফ্ৰেণ্ড, মোৰ নাম অৰুণ শৰ্মা আৰু মোৰ ইউটিউব চেনেল IAPS এডুকেশ্যনলৈ আপোনালোকক স্বাগতম। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি শিকিম ফোল্ডাৰ কেনেকৈ ৰিনেম কৰিব লাগে। চ' আমি ফোল্ডাৰটো ৰিনেম কৰিম। যিহেতু ইয়াত আমাৰ এটা ফোল্ডাৰ আছে, নিউ ফোল্ডাৰ। এতিয়া ফাৰ্ষ্ট আমি ফোল্ডাৰটো ৰিনেম কৰিম। তো ফোল্ডাৰ ৰিনেম কৰিবৰ কাৰণে আমি ফোল্ডাৰটো ৰাইট ক্লিক কৰিম। ৰাইট ক্লিক কৰি পেলাই আমি কি কৰিম, তাতে তলত আমাৰ ৰিনেম বুলি অপশ্যন আছে। তো আমি সেই ৰিনেম অপশ্যনটোত আমি ক্লিক কৰিম। তাৰপিছত আমাৰ কি হ'ব, ইয়াতে নিউ ফোল্ডাৰ ৰিনেম কৰিবৰ কাৰণে অপশ্যনটো আহি যাব। এতিয়া আমি কি কৰিম, আমি বেক স্পেচেৰে এই লিখাটো আমি কাটি দিম। তাৰপিছত আমি ইয়াতে ৰিনেম কৰিম। ৰিনেমত আমি যি লিখিব মন যায় আমি এটা নাম দিব লাগিব। আমি নামটো দিম, তেনে আমি দিলোঁ IAPS। IAPS লিখাৰ পিছত আমি এণ্টাৰ প্ৰেছ কৰিম। দেন আমাৰ ফোল্ডাৰটো কি হৈ যাব, ৰিনেম হৈ যাব। ঠিক আছে। এতিয়া ফোল্ডাৰটো ৰিনেম কৰাৰ পিছত আমি কি কৰিব লাগিব, ডিলিট কৰিব শিকিব লাগিব। চ' আমি ফোল্ডাৰ ডিলিট কৰিবৰ কাৰণে আমি ফোল্ডাৰটোৰ ওপৰত ৰাইট ক্লিক কৰিম এণ্ড দেন আমি ডিলিটত প্ৰেছ কৰিম। ডিলিটত প্ৰেছ কৰাৰ পিছত আমাৰ আৰ ইউ চিয়'ৰ ৱান্ট টু মুভ দিছ ফোল্ডাৰ টু দ্য ৰিচাইকেল বিন বুলি অপশ্যন আহিব। তাতে আপুনি য়েছ প্ৰেছ কৰি দিব, দেন আপোনাৰ ফোল্ডাৰটো ডিলিট হৈ যাব। এতিয়া ডিলিট কৰা ফোল্ডাৰটো আপুনি কেনেকৈ অ'পেন কৰিব, আপোনাৰ এইটো ৰিচাইকেল বিনটো আমি ৰাইট ক্লিক কৰি পেলাই অ'পেন কৰিম। অ'পেন কৰাৰ পিছত আমাৰ যিটো ফোল্ডাৰ ডিলিট কৰিছিলোঁ সেই ফোল্ডাৰটো ইয়াতে আহি যাব। এই ফোল্ডাৰটো আমি চিলেক্ট কৰি এটা আমাৰ মেনু বাৰত আমাৰ ৰিষ্ট'ৰ দিছ আইটেমত যদি আমি ক্লিক কৰি দিওঁ, তেনে ইয়াৰ পৰা আমাৰ ফোল্ডাৰটো গুচি যাব। গুচি গ'লে আমাৰ কি হ'ব, ফোল্ডাৰটো য'ৰ পৰা ডিলিট কৰিছিলোঁ তাত আমাৰ আকৌ ফোল্ডাৰটো ৰিষ্ট'ৰ হৈ যাব। চ' আমি এনেকুৱা ফোল্ডাৰ এটা ডিলিট কৰি ৰিষ্ট'ৰ কৰিব পাৰোঁ। আৰু আমি কি কৰিব পাৰোঁ, লেপটপ বা কম্পিউটাৰ আপুনি ৱালপেপাৰ কেনেকৈ চেঞ্জ কৰিব পাৰে। তো ৱালপেপাৰ চেঞ্জ কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব, এইটো য'ত ৱালপেপাৰ আছে ডেস্কটপত আপুনি ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰি পেলাই আপুনি পাৰ্চনেলাইজত যাব। পাৰ্চনেলাইজত যোৱাৰ পিছত আপোনাৰ কি হ'ব, ইয়াতে আপোনাৰ ঢেৰ ৱালপেপাৰ আছে। তাৰে ভিতৰত যিকোনো এটা ৱালপেপাৰ আপুনি চিলেক্ট কৰিব পাৰে। ইয়াতে ৱালপেপাৰ আছে আৰু এইটো থিমছ আছে, পিকচাৰ্ছবিলাক আছে। আপুনি কালাৰ দিব পাৰে, বেলেগ নিজে পিকচাৰ চিলেক্ট কৰিব পাৰে। এনেটো চিলেক্ট কৰাৰ পিছত আপুনি কি কৰি দিব, ক্ল'জ কৰি দিব। দেন আপোনাৰ ৱালপেপাৰটো কি হৈ যাব, চেঞ্জ হৈ যাব। যেনেকৈ ইয়াত আমাৰ ৱালপেপাৰটো চেঞ্জ হৈ গ'ল। চ' এনেকুৱা আমি স্ক্ৰীন ছেভাৰ থ'ব পাৰোঁ। তো স্ক্ৰীন ছেভাৰ থ'বৰ কাৰণে আমি কি কৰিব লাগিব, এই খালী জেগাটোত ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰি পেলাই আপুনি পাৰ্চনেলাইজত যাব। তাৰপিছত আপোনাৰ ইয়াত স্ক্ৰীন ছেভাৰ বুলি এটা অপশ্যন থাকিব। স্ক্ৰীন ছেভাৰটো আপুনি চিলেক্ট কৰিব। স্ক্ৰীন ছেভাৰটোত আপোনাৰ ঢেৰ স্ক্ৰীন ছেভাৰ থাকে, যেনেকৈ 3D টেক্সট, এভাষ্ট, ব্লেংক, বাবলছ, মাই ষ্টিক, ফটোজ, ৰিবনছ। তাৰ আপুনি যিকোনো এটা কৰিব পাৰে ইয়াৰ পৰা। মই আপোনাক এটা কৰি পেলাই দেখাই দিম, 3D টেক্সট। 3D টেক্সটটো দিলে আপুনি 3D টেক্সট দিব পাৰে, এইটোত কৰিব নোৱাৰিব। বাকীখিনি আপুনি কৰিব, বাবলছ দিব পাৰে। ইয়াতে কিছুমান ছফ্টৱেৰ প্ৰব্লেম হৈছে, চ' সেইটো কাৰণে আপুনি ইয়াত স্ক্ৰীন ছেভাৰ দিব পৰা নাই। নহ'লে আপুনি ছেটিংছত গৈ পেলাই স্ক্ৰীন ছেভাৰটো দিব পাৰিব। নেক্সট আপুনি কি কৰিব পাৰিব, ইয়াৰ ডেট এণ্ড টাইম কেনেকৈ চেঞ্জ কৰিব লাগে। আৰু ডেট এণ্ড টাইম চেঞ্জ কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব, য'ত আপোনাৰ ডেট এণ্ড টাইম লিখা আছে তলত টাস্ক বাৰত, এইটো হ'ল আপোনাৰ টাস্ক বাৰত ডেট এণ্ড টাইম আছে। সেই ডেট এণ্ড টাইমটো আপুনি য'ত ডিছপ্লে হৈ আছে তাত আপুনি ৰাইট ক্লিক কৰিব এণ্ড দেন আপুনি এডজাষ্ট ডেট এণ্ড টাইমত যাব। তাত গৈ পেলাই আপুনি চেঞ্জ ডেট এণ্ড টাইম বুলি এটা অপশ্যন থাকিব, তাত আপুনি ক্লিক কৰিব। আপোনাৰ তাতে ডেট এণ্ড টাইম শ্ব' কৰিব। এতিয়া আপোনাক যোনটো ডেট বা যোনটো টাইম লাগে আপুনি তেনেকুৱা ইয়াতে চিলেক্ট কৰি ল'ব পাৰে। দেন আপুনি ডেট এণ্ড টাইমটো ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি পেলাই আপুনি অ'কে কৰি দিব। দেন আপোনাৰ ডেট এণ্ড টাইমটো চেঞ্জ হৈ যাব। তাৰপিছত আপোনাৰ ইয়াত ডিছপ্লেত যিটো ডেট এণ্ড টাইম আছিলে সেইটো আপোনাৰ
আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা শিকিব পাৰিছে। চ' আপোনালোকে এনেকুৱাই উইদাউট কষ্ট ফ্ৰীত যদি কিবা শিকিব বিচাৰে দেন মোৰ চেনেলটোত আপুনি ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে সিমান এই ভিডিঅ'টো আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব যাতে সিহঁতেও শিকিব পাৰে। ধন্যবাদ। জয় হিন্দ।